Good evening, friends. আজি এটা অলপ বেলেগ সোৱাদৰ ভিডিঅ' মোৰ ইউটিউব চেনেলটো দিব বিচাৰিছোঁ। আচলতে মোৰ চেনেলটো খুলি থৈছোঁ, মই কি দিওঁ একো ভাবিয়ে নাপাওঁ। কেতিয়াবা ব্লগ দিওঁ, কেতিয়াবা এনেই ঘৰতে কিবা এটা এক্টিং কৰি দিওঁ। তো আজি কি কৰিছোঁ, সেইদিনা এটা খানা মানে পাকঘৰত সোমাই কিবা এটা বনাইছিলোঁ। ভাবিছিলোঁ কি হোৱাটছএপৰ ষ্টেটাছতে এনেই দেখাবৰ কাৰণে ভিডিঅ' দুই এটা কৰি থৈছিলোঁ। তাৰপিছত দেখিলোঁ যে অকণমান দীঘলীয়া হৈছে। ভাবিলোঁ কি ইউটিউবতে দি দিওঁ নেকি, ভিউজ কেইটামান বাঢ়িলে বাঢ়ক। বাকী দায়টোক একেবাৰে নধৰিব আৰু এইটো কেতিয়াও টিউটৰিয়েল ভিডিঅ' বুলি নাভাবিব। এই ধৰণে যদি বনাবলৈ আপোনালোকেও যায় মোকে চায়, তেনেহ'লে এখন খাদ্য পণ্ড হ'বগৈ। মই মাত্ৰ এনেই বনাইছিলোঁ আৰু ভিডিঅ' এটা কৰি থৈছিলোঁ। যিহেতু ভিডিঅ' কেইটামান কৰি থ'লোঁ, সেই ক্লিপকেইটা লগাই পিছফালে বেকগ্ৰাউণ্ড মিউজিক এটা দি পেলাই এটা ভিডিঅ' আকাৰে ইউটিউবত এৰি দিব বিচাৰিছোঁ। আৰু আপোনালোকে চাব, দায়ক একো নধৰিব। কণ্টেণ্ট একো বিচাৰি নাপাওঁ, বিচাৰি নোপোৱাৰ কাৰণে যা তা ভিডিঅ' দি থাকিব লগা হয়। যিহেতু মোৰ প্ৰায় 80-90জনমান ছাবস্ক্ৰাইবাৰ আছে। সেই 80-90জন ছাবস্ক্ৰাইবাৰক যাতে ডিপ্ৰাইভ হ'ব লগা নহয়, সেয়েহে এই ধৰণে দুই এটা ভিডিঅ' মাজে মাজে দি থাকোঁ। বাকী মৰম দিব, যদিও আপোনালোকৰ মৰম পাবলৈ মই যোগ্য হ'বৰ বাবে একো বিশেষ কৰিব পৰা নাই, বা ইয়াত যি বনাম একো নতুনত্ব একো নাই, চাবলগীয়াও একো নাই, মই এইটোও কৈছোঁ। তথাপিও এনেই আৰু এনজয় কৰিব চাই ভিডিঅ'টো দিছোঁ দেই। থেংক ইউ। गरे गम पम गरे नी रे सा वाजी की खा आजी की खा এনেতে সময় আহিল মাংস ধোৱা।